Welcome back to my YouTube channel. Welcome to my world. আজি হয় জন্মাষ্টমী সেইকাৰণে আমাৰ ৰুমত কৃষ্ণৰ ফটো এখন আছে সেইখন দেখুৱাই দিম বলক সব এখন কৃষ্ণৰ ফটো কৃষ্ণ ফটোটো দেখি ললা আৰু আজি মিঠাই বনাব হেতুকে এবাৰ দেখুৱাই দিওঁচোন বলক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা কথা আপোনালোকৰ খবৰ ভাল নে কমেন্টত জনাব আকৌ আৰু কিনো হয় বলক ভিডিঅ'টো চাওঁচোন আগতনো কিনো হয় এতিয়া আপোনালোকক মিঠাই বনোৱা দেখুৱাম ভিডিঅ'টো ওকে এতিয়া মিঠাই বনোৱা ভিডিঅ'টো এবাৰ চাই লওঁ বলক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া দেখিব কোন এয়া চব কেতিয়া কেমেৰাত দেখুৱাই দিছোঁ আমি পাক লগাই আছো আৰু এইয়া মিঠৈ এয়া চব আমাৰ দাদা এয়া বাপ এয়া হুম ককা আৰু এয়া কি আছিলে ৰীতা বব আৰু মাইনা দেখিলে এজনী দেখিলে মাইনা জুম কৰি মাৰিছোঁ আৰু হয় আমাৰ আৰু ভিডিঅ'টোনো কিনো হয় চাই থাকোঁচোন এয়া মই এইবোৰ সব মিঠাই বনাইছে দেখিলে চলো দেখুন হুমবকা আৰু হুমবকা এইবোৰ বনাইছে দেখিলে পকাইছিলে দেখিলে মিঠাই বনাইছে ব্ৰাউনৰ নিচিনা হৈ আছে সব মই বনাইছোঁ এইটো দেখিলে ভাল হৈছে নে কমেণ্টত জনাব আৰু এইবোৰ বহুত দেখুৱা হ'ল তাৰ মাজতে থৈ দিওঁ আহি গ'ল আৰু গুডু আৰু বুলি মাতা আৰু এয়া আমাৰ দাদা আৰু মাইনা এয়া গ'ল তাৰপিছত কি আছিলে দেখিলে আৰু এতিয়া ককাহঁত আহিছে সেইকাৰণে দেখুৱাই দিওঁ বে কেমেৰাত দেখিছে গোহাঁইঘৰৰ এইবোৰ ককা আহিছে দেখিলে সেয়া আমাৰ বাপ আৰু আদিত্য দা দেখিলে আৰু সেয়া হয় ভাইটি ককা সেইকাৰণে আপুনি চাই দিব ভিডিঅ'টো আমি এতিয়া খাই আছো
আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু আজি ভিডিঅ'টো এতিয়া দেৰি হ'ব পাৰে সেইকাৰণে বেয়া নাপাব আৰু দাদাৰ যেন ক্লাছ থাকে সেইকাৰণে দাদাই এডিট কৰিবলৈকে পোৱা নাই মানে মানে মাৰ ফোনত এডিট কৰে বা মাৰ্ণাবাৰ ফোনত দেই আৰু মাৰ্ণাবাৰ এতিয়া অফিচলৈ গৈ আছে আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু তলত থকা বেল আইকনটো টিপি দিব বাই বাই সৰি চেনেলটোত মোৰ নতুন হয় যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই কাইলৈ আকৌ আৰু এটা ভিডিঅ' দিম আৰু আপুনি চাই থাকিব